ভাৰত-ভূটান সীমান্তৰ সমীপত অৱস্থিত বগামাটি সম্পূৰ্ণৰূপে অসমৰ নতুনকৈ সৃষ্টি হোৱা বাক্সা জিলাত অৱস্থিত। ঘন অৰণ্যৰে আবৃত এইখন স্থানীয় লোক আৰু যাত্ৰীসকলৰ বাবে একেদৰে বিখ্যাত পিকনিক স্থানত পৰিণত হৈছে। বৰনদী নদীৰ মুখত অৱস্থিত বগামাটি বৰ ধুনীয়া ভূটান পাহাৰৰ মনোমোহা দৃশ্যই এই ঠাইলৈ মানুহক আকৰ্ষণ কৰে। বাক্সাৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটনস্থলী মানস ৰাষ্ট্ৰীয় উদ্যান, যিখন সমগ্ৰ অসমৰ এক গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী। ইয়াত বিভিন্ন প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ প্ৰচুৰ পৰিমাণে আছে। চৰাই পৰ্যবেক্ষকৰ বাবেও ই এক স্বৰ্গ আৰু শীতকালত বহুতো পৰিভ্ৰমী চৰাই এই ঠাইলৈ যায়। ইয়াত বাঘ, নাহৰফুটুকী, হাতী, বাইছন, লেংগুৰ আদিও দেখা পোৱা যায়। মইনা পুখুৰী আন এখন ঠাই যিটো আপুনি ইয়াত ভ্ৰমণ কৰে। ট্ৰেকিং ছাইট আৰু ঠেক পাহাৰৰ মাজেৰে ট্ৰেকিং কৰাটো আজীৱন অভিজ্ঞতা। মানস সৌচি শংখুৰ বাক্সা জিলাৰ আন এক পৰ্যটনস্থলী যিটো আপুনি ভ্ৰমণ কৰিব পাৰে। ই এক ইকো-টুৰিজম পাৰ্ক য'ত পাহাৰৰ সুন্দৰ দৃশ্যও দেখা যায় আৰু ওচৰতে নদী আছে। এই ঠাইলৈ যাবলৈ ভাৰতীয় কেব উপলব্ধ। বাক্সাত উপ-গ্ৰীষ্মমণ্ডলীয় জলবায়ু অভিজ্ঞতা হয়। গ্ৰীষ্মকাল আৰ্দ্ৰ আৰু গৰম আৰু বাৰিষাৰ সময়ত যথেষ্ট বৰষুণ হয়। শীতকাল শীতল আৰু শুকান আৰু এই ঠাইখন ভ্ৰমণ কৰাৰ বাবে সৰ্বোত্তম সময়।